নমস্কাৰ। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ লেসন নম্বৰ 2 তাৰ আলোচনা কৰিম। লেসন নম্বৰ 2ৰ পাঠটিৰ নাম হৈছে ভিন ভিন প্ৰাণী। ভাইটি ভণ্টিসকল, চোৱাচোন ইয়াত কিমান ধুনীয়া কিমান ধৰণৰ প্ৰাণী দেখিবলৈ পাইছোঁ। ইয়াতে চোৱা এটা আছে ছাগলী, এফালে আছে পাৰ কুকুৰা আছে, লগত মেকুৰীও আছে, গৰু ঘোঁৰা গাহৰিও আছে। ইয়াত ভিন ভিন প্ৰাণীও আছে লগত, হয় ন? তো এতিয়া আমি পাঠলৈ গৈছোঁ। ইয়াত মূলতে কৈছে